हे दोस्तों की खबर আপোনালোক সকলোৱে ভাল চাগে গুড মৰ্নিং আৰু ওয়েলকাম টু মাই চেনেল জহাবল তো আজি মই নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম কৰিছো মোৰ নতুন ব্লগ এটো তো আজিৰ ব্লগটো এনেকুৱা ধামাকা হ'ব গৈ আছে আপোনালোকে চাব শেষলৈকে ভিডিওটো কিন্তু আপোনালোকে এটাও মিছ নকৰিব কিন্তু এনেকুৱা জায়গা এটা দেখাম আপোনালোকক তো আমি এটা জায়গাত ফুৰিব যাম আজি আমি তো আপোনালোক জায়গাটোৰ নাম নকওঁ কিন্তু আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়াহে গম পাব ঠিক আছে তেতিয়াহলে ভিডিওটো চাই থাকক तो हेलो गाइज फाइनली आमी आহি পালো আপোনাৰ ৰঙিয়াৰ মই আপোনালোক দেখাব বিচাৰিছিলো যে ইকম পাৰ্ক তো ইকম পাৰ্কত আমি আহিছো আজি তো আজি আপোনালোকক ইকম পাৰ্ক দেখুৱাম ঠিক আছে তো মোক দেখাই দিয়া তো আহক আমি ইকম পাৰ্কৰ ভিতৰলৈ সোমাই যাওঁ কি আছে আমি চাওঁ বলক ভালে সোমাইছে তো আমি ইকম পাৰ্কত গৈ আছো ভিতৰত কি আছে আমি চাও বলক এটো ইকম পাৰ্কৰ গেট তো ভিতৰত আমি সোমাই আহিছো ইয়াত কি আছে আমি চাও বলক এই আপোনালোকে মনোহৰ দৃশ্য দেখিছে ইয়াত এটা পুখুৰী আছে পুখুৰীটো সব তাৰ পিছত এইফালে সব মানুহবিলাক আছে গতে কি ধুনীয়া জায়গা চাবলগীয়া জায়গা হয় আপোনালোকে আহিব ইয়াত বহুত ধুনীয়া ধুনীয়া হেৰি আছে তো কেনেকুৱা লাগিল আহি বলা ইফালে যাওঁ বলা তো আমি গৈ আছো তো ইয়াত মই আহা নাই কোনোদিন তো আজি আহিলো আৰু আপোনালোকক মই আপোনালোক দেখুৱাম কি আছে ইয়াত তো এখন ইকম পাৰ্ক হয় ইকম মানে নহয় ইকো পাৰ্ক তো ইকো পাৰ্ক হয় এখন তো ইকো পাৰ্কত আপোনালোকক ইয়াত অলপমান আপোনালোক দেখাম অলপ বহি লওঁ আমি তো গাইজ অলপ বহি ললো ইয়াত আছে চিডি অলপ বহি ললো বহা ইয়াতে নাও আছে আপোনালোকে নাও দেখিছে নাও বোটিং আপোনালোকে বোটিং কৰিব পাৰে ইয়াত আহিলে কেতিয়াবা ধুনীয়া হেৰি হয় তো সেই বোটিং কৰিব পাৰে কি ধুনীয়া জায়গা আপোনালোকৰ তো জায়গাখিনি আপোনালোক দেখাবলৈ কেনেকুৱা লাগিছে আপোনালোকে ক'ব
আমাৰ ঘৰৰ পৰা আপোনাৰ 10-12 কিলোমিটাৰমান হ'ব ইয়ালৈকে আহিলোঁ। তো বাইকত আহিছোঁ, জেগাখিনি আপোনালোক ভালকৈ আহোঁতে দেখুৱাব নোৱাৰিলোঁ। তো আপোনালোকক পাৰ্কখন দেখুৱাই দিওঁ। পাৰ্কখন ইমান বহুতে ডাঙৰ, আপোনালোকে দেখিছে। যদি অহা নাই আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া জেগা হয়। এইটো আপোনালোকৰ ৰাস্তা হয়, এই ৰাস্তাত আপোনালোকৰ এইটো ষ্টেচনৰ আপোনাৰ ফালে সোমাই আহিব লাগে। এইফালে আপোনালোকে চিধা গ'লে আপুনি ষ্টেচন পাব। আৰু এইটো আপোনালোকে দেখিছে। কোৱাচোন কেনেকুৱা লাগিছে? ভাল লাগিছে। তুমি খেলা ধূলা একো নাই? ব'লা আমি খেলা ধূলা কি আছে চাওঁ, ব'লাচোন। আমি গৈ আছোঁ, ইয়াতে চাওঁ কি আছে। এনেকুৱা একো দেখিবলৈ পোৱা নাই। কিবা লাকিয়ে কৈ আছে কি খেলা ধূলা কৰিব, কিন্তু কি খেলা ধূলা কৰিব চাওঁ। নাও আছে, নাৱত উঠিব পাৰি, বটিং নাও। তো এইখন গেট হয়, ইয়াৰ ভিতৰত গৈ আছোঁ আমি। তো ইয়াতে কিছুমান মানুহ দেখিবলৈ পাইছোঁ, ইউটিউবাৰ হয় নেকি। এইফালে নাযাবা, পানীত নাযাবা, এইফালে পানীত পৰি যাবা হা। তো এইটো পুখুৰী হয়, এই পুখুৰীটো তাৰমানে ইয়াত বটিং হয়। আপোনালোকে ইয়াত বটিং কৰিলে কৰিব পাৰে, নাও বটিং। তো ইয়াত কেনেকুৱা চিষ্টেম বা টিকেট চিকেট কৰিব লাগে নেকি, কি বা কৰিব লাগে নাজানো। তো চাওঁ আহক। এইফালে চাগে টিকেট কৰা চিষ্টেম আছে নেকি, আৰু বেলেগ একো নাই ইয়াত খেলা। তো এইখিনিয়ে, আপোনালোকে আহিব পাৰে, তাত বহা চিষ্টেম আছে। এই আহা আহা, সেইবিলাক নালাৰে। তুমি কেমেৰাত উঠাই নাই, কোৱা। আৰু আছে ইয়াত বেলেগ একো নাই, আৰু এইখিনিয়ে আছে, অকল পানী আছে, নাও। ইয়াত নাও বটিং কৰিব লাগিব। তো বটিং কৰিলে আপুনি কৰিব পাৰে। এতিয়া বহুত ৰ'দ দিছে, এইখিনি সময়ত বটিং কৰি গৰমত নোৱাৰিও। ইয়াত বটিং কৰিলে ইয়াত জেকেট পিন্ধাই দিব। তো আপোনালোকে জেকেট পিন্ধি সোমাব লাগিব, বটিং কৰিব লাগিব, নহ'লে আপোনাক উঠিব নিদিয়ে। আৰু কেনেকুৱা ফিজ কি চিষ্টেম সুধি লওক, ব'লকচোন। তো এইটো ইক' পাৰ্ক হয়, আপোনালোকে আহিব পাৰে। ইক' পাৰ্কত আহিব, ৰঙিয়াত আছে, ষ্টেচনৰ কাষতে। বহুত ধুনীয়া জেগা হয়, আপোনালোকে আহি ভাল পাব। তো ইয়াত বটিং নাও আছে, এইবিলাক বটিং নাও। আপোনালোকে বটিং কৰিব পাৰে, কিন্তু এতিয়া বটিং কৰিব ইচ্ছা নাই। এখন লাকিয়ে কৈ আছে খেলা ধূলা কিবা আছে নাই, খেলা ধূলা একো নাই। তো এইটো টিকেট ঘৰ হয়। ইয়াত নাৱত বটিং কৰে তেতিয়াহ'লে 30 টকা দিব লাগিব। আপোনাৰ ইয়াত লিখা আছে 30 টিকেট ঘৰ, 30 কাউণ্টিং। তো এইটোৱে। বাকী পানীত নাযাবা। দাদা আপোনালোকে ক'ৰ পাইছে? ক'ৰ পাইছে? মই ইয়াৰে টিকেটৰ কি চিষ্টেম, মানে কি কেনেকুৱা গম পায়নে? এইটো 30 rupees পাৰ হেড, 30 মিনিটৰ কাৰণে। 30 মিনিটৰ কাৰণে। আৰু ইয়াত কিবা বেলেগ কিবা ফেচিলিটি আপোনালোকে কৰিম বুলি ভাবিছে নেকি, কিবা ক'ব নেকি? বেলেগ ফেচিলিটি মানে এতিয়াও কমপ্লিটলি তাৰমানে হেৰি হোৱা নাই, ইছ্যু হোৱা নাই। আৰু ৰেষ্টুৰেণ্ট এখন হোৱাৰ কথা আছে। ৰেষ্টুৰেণ্ট মানে ৰেলৰ ডাব্বা এটা দিব, আৰু বাকী চিলড্ৰেনৰ কাৰণে কিবা কিবি। আমি জানিলোঁ যে আমাৰ দাদাই ক'লে যে ইয়াত ৰেষ্টুৰেণ্ট এখন হ'ব। তো আপোনালোকে ইয়ালৈ আহিব, আহি পিনি ইয়াতে বহুত সুবিধা আছে। তো এতিয়া হোৱা নাই, ৰিচেণ্টলি হ'ব। কেতিয়া হ'ব এনেই গম পায়নে আপুনি? তো ধৰক আৰু 1 month লাগি যাব। 1 month ন? আমি বৰ্তমান বুকিংটো ষ্টাৰ্ট কৰিছোঁ, বাকীখিনি লাহে লাহে হৈ আছে। আচ্ছা। তো গাইজ, আমি আপোনালোকক দেখুৱালোঁ। দাদাই ক'লে যে আৰু এমাহৰ ভিতৰত আপোনালোকৰ ইয়াত বহুতখিনি সুবিধা হ'ব, ইয়াত আহিব পাৰে। তো আপোনালোকে আহিব ইয়াত, যিসকলে অহা নাই। তো ঠিক আছে, আপোনালোকে এতিয়া বৰ্তমান ফেচিলিটি এনেকুৱা কৰা নাই। তো আপোনালোকে যদি আহে, ইয়াত আহিব। ইয়াত নতুনকৈ এমাহৰ ভিতৰত তাৰমানে ৰেলৰ ডব্বা ইয়াত দিব কিবা। তাতে আপোনালোকে ট্ৰেইনৰ ভিতৰত এখন ৰেষ্টুৰেণ্ট হ'ব। তো আপোনালোকে ৰেষ্টুৰেণ্টখন আপোনালোকে কেনেকুৱা বনায় আপোনালোকে আহি চাব পাৰে, কিন্তু এতিয়া বৰ্তমান বনোৱা নাই। তো আপোনালোকে আহিব পাৰে, ঠিক আছে। কিবা শ্বুটিং চলি আছে।
তো ইয়াত কিবা শ্বুটিং চলি আছে আপোনালোকে চাব পাৰে কিবা শ্বুটিং চলি আছে গম পোৱা নাই নাৱত আজি নুঠো দিয়া নাৱত ইমান গৰম কেনেকৈ নাৱত উঠিম নাৱত আজি নুঠো দিয়া এই নাৱত কেনেকৈ উঠিবা তুমি নিজে কোৱাচোন ইমান অকণমান ইয়াতে জিৰণি লৈ লওক কি কৰিম জেগা ঘূৰি আহিলোঁ আপোনালোকৰ ইয়াত টিকেট কাউণ্টাৰৰ মানুহজনৰ লগত কথা পাতিলোঁ তেখেতে কৈছে যে 1 মাহৰ ভিতৰত তাৰমানে ৰেলৰ ডব্বাৰ কিবা ছিষ্টেম হ'ব তাৰে ভিতৰত ৰেষ্টুৰেণ্ট থাকিব আপোনালোকে চাব পাৰিব ধুনীয়া সুবিধা হ'ব আপোনালোকে আহক ইকো পাৰ্ক ৰেলৱে আপোনালোকৰ এইটো ৰঙিয়া ৰেলৱে ষ্টেচনৰ কাষত তো আপোনালোকে আহি চাই যাব তো ভাল লাগিছে ইয়াত আহি বেয়া লগা নাই কিন্তু অলপ আজি ৰ'দ দিছে ৰ'দটো বেয়া লগা নাই ধুনীয়া হৈছে তো ইয়াত মানুহবিলাক আহে বহা ছিষ্টেম আছে আপোনালোকৰ ইয়াত ফিজ নালাগে কিন্তু আপোনালোকে যদি নাৱত ব'টিং কৰে তেতিয়া ফিজ দিব লাগিব আৰু ইয়াত নতুনকৈ এখন ৰেষ্টুৰেণ্ট অ'পেনিং হ'ব এই ৰেষ্টুৰেণ্টখন আপোনালোকে আহি চাব পাৰে বহুত সুবিধা হ'ব তো আপোনালোকে আহিব তো আজি আপোনালোকক এইখিনি দেখুৱালোঁ আৰু আপোনালোকে চাই থাকিব মোৰ চেনেলটো ভিডিঅ'বিলাক যাতে আপোনালোকে চাই থাকে সদায় তো তুমি কিবা ক'বা নেকি কোৱা কেনে লাগিল আহি কোৱা ভাল লাগিছে বহুত ভাল লাগিছে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপায় আপোনালোকে আহিব ইয়াত চাবলৈ লাকি এখন কৰি আছে লাকি এখন কৰিছে মানে লাকি বোলে ব'টিং কৰে এতিয়া চোৱা ইমান ৰ'দ দিছে ইমান ৰ'দত ব'টিং কেনেকৈ কৰিম আমি আৰু সৰু ল'ৰা নিবলৈ ভয় লাগে ক'ৰবাত যদি আকৌ কিবা এটা কৰি দিয়ে পানী চানীত ক'ৰবাত নামি দিয়ে ভয় লাগে ন সেইকাৰণেতো আমি মানে ব'টিং নকৰোঁ বুলি ভাবিছোঁ পিছত কেতিয়াবা আহিলে ব'টিং কৰিম তো লাগি তুমি খং কৰিব নালাগে বেলেগ কেতিয়াবা আহিম দেই ঠিক আছে তেতিয়াহ'লে তো গাইছ আমি ইকো পাৰ্কৰ পৰা ভিতৰৰ পৰা আহিলোঁ আহি এতিয়া ইয়াতে ৰখিছোঁ আমি এতিয়া যাবলৈ ওলাইছোঁ চাওঁ কিবা খাবলৈ পাওঁ নেকি তো আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব তো তেতিয়াহ'লে চাই থাকক আমি এতিয়া যাবলৈ ওলাইছোঁ গৈ থাকোঁ ঠিক আছে তো হেল্ল' গাইছ আমি আহি পালোঁ ফাইনেলি ঘৰ আহি পালোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়াহ'লে আজিলৈ বাই বাই টেক কেয়াৰ